চিৰাঙৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে চিৰাং জিলাতো এমাহজোৰা কাৰ্যসূচীৰে পালিত হয় ৰাষ্ট্ৰীয় পোষণ মাহ। চিৰাং জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা সদৰ কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত আজি শুক্ৰবাৰ অনুষ্ঠিত পোষণ মাহৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজন কৰা পুষ্টিকৰ খাদ্য শাক পাচলিৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ লগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্য পৰিদৰ্শন কৰে। চিৰাং জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া সোমেশ্বৰ মুছাহাৰীয়ে পৰিচালনা কৰা পোষণ মাহৰ সামৰণি অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে বিগত মাহটোত জিলাখনৰ ৰূপায়িত পোষণ মাহৰ কাৰ্যসূচীসমূহে ভৱিষ্যতে জিলাখনৰ গৰ্ভৱতী মহিলা শিশুসকল সবসুস্থ হৈ সমাজখন মজবুত আৰু সুস্থ কৰিব বুলি মত ব্যক্ত কৰে। অনুষ্ঠানত বিগত মাহটোত পাৰদৰ্শিতা দেখুৱাৰ ছুপাৰভাইজাৰ কৰ্মী আৰু সহায়িকাসহ মুঠ 18 গৰাকী কৰ্মীলৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত চিৰাং জিলা তথ্য আৰু জনসংযোগ বিষয়া গণৰ নাৰ্জাৰী কাজলগাঁও JSB অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ ৰঞ্জিত মৌপিয়া সন্মানীয় অতিথিৰূপে হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বড়োবজাৰ সংঘত শিশু উন্নয়ন প্ৰকল্প বিষয়া ব্ৰজেন্দ্ৰ নাথ দাস, পোষণ মাহ কাৰ্যসূচীৰ জিলা সমন্বয়ক অনিমা চৰকাৰ সহ সিদ্ধি চিৰাং আৰু বড়োবজাৰ খণ্ড শিশু প্ৰকল্প কাৰ্যালয়ৰ অধীনৰ ছুপাৰভাইজাৰ কৰ্মী সহায়িকাসকলে উপস্থিত থাকে। যোৱা ছেপ্টেম্বৰত পোষণ মাহ আমি চিৰাঙত চেলিব্ৰেট কৰিলোঁ আৰু প্ৰত্যেক সপ্তাহত আৰু বিভিন্ন ধৰণৰ এক্টিভিটি লৈছে আৰু আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আৰু তেওঁৰ লগত বিষয়া কৰ্মচাৰীসকলে প্ৰত্যেক দিনে কাম কৰিছে, উৎসাহ ধৰণে কাম কৰিছে। আমাৰ বাইদেউ অংগনবাড়ী বাইদেউ হেল্পাৰ কৰ্মচাৰী বাইদেউসকলে কাম কৰিছে আৰু এইটো বেছি এনকাৰেজিং চাইন হয়। আমি এইটো আশা ৰাখিম যে যিখিনি আমাৰ চিৰাং ইমান ডেভেলপড জিলা নহয় আৰু পোষণত ইমান ডেভেলপ নহয়, এইকাৰণে আমি এনেকুৱাই কাম গোটেই বছৰত আমি কৰি থাকিম আৰু তাকে গতিকে আমাৰ পোষণটো এচিভমেণ্ট ভাল হ'ব।